আমি যদি ভাবো যে জুবিন গাৰ্গক আমাক ৰাখিব লাগে ডিজিটেল মিডিয়াত জুবিন গাৰ্গক নিজৰ পকেটৰ ভিতৰত ৰখাৰ বাহিৰে ক'তো নাথাকিব বেছি দিন মই এইটো একদম স্পষ্টকৈ কৈ দিলোঁ পকেটত থাকিব মানে মোবাইলটো যে আছে তাতে গান কেইটামান আছে মন যাব পকেটৰ পৰা উলিয়াব নিজে শুনিব তাৰ বাহিৰে একো নহ'ব এই যে মূৰ্তি চুৰ্তি বনাইছে খুবেই ভাল কথা আমি খুবেই উৎসাহিত তেওঁৰ জীৱনটোত তেওঁৰ যিমানখিনি কাম কৰিলে আমি দিব পৰা একো নাই সবেই কাৰণে যিমান যেনেকৈ পাৰে যেনেকৈ ধৰণে সম্বৰ্ধনাই হওক বা যেনেকৈ ধৰণে তেওঁক ৰাখিবলৈ চেষ্টা কৰিছে সেইটো প্ৰশংসনীয় বস্তু কিন্তু বহুত বেছি দিন নাথাকিব নেকি বহুত বেছি আজিকালি ডিজিটেল যুগটো পৃথিৱীখন আমি হাতৰ মুঠিত লৈ ঘূৰি ফুৰিছোঁ মোক এটা চিম্পল মই এটা কুৱেশ্যন কৰিছোঁ কেতিয়াবা আমাৰ গুৱাহাটীতেই থকা দীঘলী পুখুৰী পাৰৰ ষ্টেট মিউজিয়ামটোলৈ গৈছানে তাৰপিছত এতিয়া তোমাৰ ল'ৰাটোকো কেতিয়াবা লৈ গৈছানে বা তাৰ লগৰ বা তাতকৈ ওপৰৰ বা তোমাতকৈ সৰু তোমাৰ ভণ্টি বা মোৰ ভাইটি এটা গৈছেনে তালৈ নাই যোৱা কিয় নাই যোৱা য'ত নেকি সেইটো সময়ত মোৰ মামা নীলপৱন বৰুৱা আছিলে তেওঁৰ এখন কেফে আছিলে তাত মই কেতিয়াবা ফটককৈ সোমাই দিছিলোঁ মামা ভালে আছেনে আজতকো পাই আহিলোঁ মই এনে আহিলোঁ তোমাক মাতটো লগাওঁ ৰ'বা কেনেকুৱা আজিকালি মানুহ আহেনে এইবাৰ বুজিছে বহুত মানুহ আহিলে যোৱা বছৰটো মই ভালেই কামাই কৰিলোঁ ৰ তেতিয়া বছৰেকত ৮০,০০০ মানুহ ৯০,০০০ মানুহ সোমাইছিলে তাত এতিয়া বছৰেকত ৯০টা মানুহ সোমাই নাই সন্দেহ আছে যিহেতু আমি ভাবি আছো জুবিন গাৰ্গৰ এটা আমি এটা মিউজিয়াম বনাম কিমান দিনলৈকে তাৰপিছত কি হ'ব সেইদিনাখন মোৰ বিশিষ্ট বন্ধু মোক কৈ আছে আজিকালি জানা বস্তুবিলাক এনেকুৱা হ'ল কিবা জেন চিৰিজ কিবা আৰম্ভ হৈছে জেন জি হৈ আছে জেন আলফা হ'ব মই জাষ্ট তাৰপিছত সুধি গৈ আছো তাৰপিছত ইয়াৰ পিছত জেন আলফা হ'ব তাৰপিছতে আমাৰ ভাইটি এটা আছিলে টিকলা এটা তোৰ বয়স কিমান বোলে 23 বছৰ তো সি সুধিছে ইয়াৰ পিছত কি হ'ব কিবা এটা ক'লে আৰু মই তাৰপিছত আকৌ ক'লে মই তাৰপিছত সি তেতিয়া থতমত হ'ল তুমি কি তাৰপিছত মই বোলো তাৰপিছত সেইটোৱে হৈছে চায়েন্স কুৱেশ্যন মাৰ্ক মোক লাগে কুৱেশ্যন মাৰ্কটো হৈছে যেতিয়া চায়েন্স যদি চাইণ্টিফিক এনালাইচিছ নহয় যদি চাইণ্টিফিকভাৱে জুবিনৰ সংৰক্ষণ নহয় ডিজিটেলাইজ কৰাৰ কথাটোত মই ছাপোৰ্ট নকৰোঁ জুবিন গাৰ্গৰ যদি সংগ্ৰহ হয় পৃথিৱীয়ে জানিবৰ কাৰণে ডিজিটেলাইজ কৰাটো দৰকাৰ কিন্তু পৃথিৱীৰ বিভিন্ন মানুহ আহি যেতিয়া চাবলৈ আহিব এটা মিউজিয়ামটো চাবলৈ অহাটোৱে আমাৰ ডাঙৰ দায়িত্ব তেতিয়াহে গম পাব মিউজিয়ামটো চাবলৈ তেতিয়া গম পাবি জুবিন গাৰ্গ কি বস্তু আছিলে এনেই মোবাইলটোত চাই পেলাই এতিয়া গুগল চাৰ্চ কৰি পেলাই মইতো শুনাত গুগল চাৰ্চ ইঞ্জিন বোলে অকণমান গৰম হৈ বন্ধই হৈ গৈছিল অলপ দেৰিৰ কাৰণে মই শুনিছোৱে মই নাজানো বৰ বিশেষ তাৰমানে ইমান মানুহে চাৰ্জ কৰিছে তাৰ আগতে আমি জুবিন গাৰ্গক আমি নিজে অসমীয়াখিনিয়ে চিনি নাপালোঁ আৰু যে 10 বছৰৰ পিছত অসমীয়া মানুহখিনিয়ে মনত ৰাখিব সেইটো সন্দেহ আছে সেইকাৰণে আমি বস্তুটো বেলেগ ধৰণে উপস্থাপন কৰিব লাগিব যাতে চাবলৈ আহিবই তিনিটা কথাতে মই চেষ্টা কৰোঁ প্ৰথমটো হৈছে তেওঁৰ আদৰ্শটো তেওঁৰ মত আদৰ্শ আৰু মতৰ লগত চবেই কাম কৰিব চবেই আগবাঢ়ি আহিব থাৰ্ডটো যোনটো হ'ব থাৰ্ডটো হৈছে চাইণ্টিফিক এনালাইচিছ দেটছ দ্য মষ্ট ভাইটেল পাৰ্ট মই যিমানখিনি পাইছোঁ মই নিজে এনালাইচিছ কৰি পাই আছোঁ যে এই কথাটোত আমি ৰাখিব ল'লে চাইণ্টিফিক যদি এনালাইচিছ নহয় জুবিন গাৰ্গটো আজি 2-3 বছৰৰ পিছত জুবিন গাৰ্গ মানুহৰ মনৰ পৰা নাইকিয়া হৈ যাব কিন্তু